কিয়নো যোৱা 15 বছৰত BPF-এ ইয়াত ৰাইজৰ হৈ পেলাই কাম কৰিব পৰা নাই। তেখেতসকলে নাঙলৈ দি হাল বালে 15 বছৰ, কিন্তু ইয়াত কোনো ফচল নহ'ল। কিন্তু এইবাৰ আমি 5 বছৰ আমি ট্ৰেক্টৰে দি মানে হাল বাম আৰু আমাৰ ইয়াত ভাল ফচল ওলাব। মেক্সিমাম আদিবাসী গাঁওবিলাকত আমাৰ আজিলৈকে আমি পোহৰ দেখা নাই। আমাৰ ইলেক্ট্ৰিচিটিবিলাক আজিলৈকে নাই, হয় না নহয়? তো এইবিলাক আমি কাম কৰিব লাগিব। আৰু আপোনালোকক জনাই সুখী হ'ম যে আমাৰ BTR চুক্তিত ইয়াত আমাৰ অলৰেডি এটা ডিপাৰ্টমেণ্টটো অলৰেডি মানে ইয়াত এনেক্সাৰত এক্সট্ৰা এটা আহিছে। ইয়াত ইলেক্ট্ৰিফিকেশ্যনৰ এইটো ক্ষমতাটো আমাৰ BTCৰ হাতত থাকিব। তো ইয়াত এই 5 বছৰত আমি আশা কৰিছোঁ আমাৰ সন্মানীয় চিফ ছাৰৰ যোগেদি, আমাৰ MCLৰ যোগেদি যিকেইখন গাঁওবিলাকত নেকি আমাৰ ইলেক্ট্ৰিফিকেশ্যন নাই, কাৰেণ্ট নাই, ইয়াত আমি কাৰেণ্ট দিয়াৰ ব্যৱস্থাটো আমি এই 5 বছৰত আমি ল'ম। দ্বিতীয়তে হ'ল আমাৰ বহুকেইখন এনেকুৱা আদিবাসী গাঁওবিলাকৰ মানে LP স্কুলবিলাক মই দেখিছোঁ। এই ভাইটিয়ে কোৱা নিচিনা, মই ভাইটিয়ে কৈছোঁ, মই চিনি পাওঁ তেখেতক। বহুকেইখন LP স্কুলবিলাক আছে য'ত নেকি আমি মাতৃভাষাৰে আমি মানে পাঠদান কৰি আছোঁ। মানে খিৰিকী নাই, স্কুলবিলাক খিৰিকী নাই, দৰ্জা নাই, কিবা নাই, বা মানে শিক্ষকসকল মানে তেনেকুৱা ৰেগুলাৰাইজ নহয়, বা তেনেকুৱা বহুত মানে অসুবিধা আছে। তো এইবিলাকো আমি এই সমস্যাবিলাকো আমি সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। লগতে যি ৰাস্তা ঘাটৰ অৱস্থা আছে আৰু আমাৰ উত্তৰ অঞ্চলত তেনেকুৱা খোৱা পানীৰ বহুত আমাৰ সমস্যা আছে, বিশেষকৈ আদিবাসী গাঁওবিলাকত। তো এই সকলো সমস্যাবিলাক লৈ পেলাই আমি আগন্তুক দিনবোৰত আমি একেলগে আমাৰ সজল দা আছে, আমাৰ উইলচন হাজৰা ডাঙৰীয়া আছে আৰু চিফ ছাৰৰ ব্লেছিং লৈ আমি আমাৰ অকল আদিবাসীয়ে নহওক, যিমান আমাৰ 28 নং গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত যিমানবিলাক মানে সমস্যাবিলাক আছে, এই সমস্যাবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ, ইয়াৰ কাৰণে আমি একেলগে কাম কৰি যাম। তো কাম কৰিব হ'লে আপোনালোকে মোক সুবিধা দিব লাগিব। সুবিধা বুলি ক'লে আপোনালোকে মোক জিকাই দিব লাগিব। যেনেকৈ আপোনালোকে সজলদাক জিকাই দিছিলে যোৱাবাৰ। মই অলপ বাগানত ঘূৰি পেলাই মই গম পাইছোঁ ইয়াত বহুতে মানে সজলদাক বহুত আমাৰ বাগানৰ পৰা বা আমাৰ আদিবাসীসকলে বহুত দাদাক ভোট দিছে। তো একেই মই আশা ৰাখিছোঁ দাদাক যেনেকৈ আপোনালোকে ভোট দি পেলাই জয়যুক্ত কৰাইছে, এইবাৰ যাতে আপোনালোকে আমাকো ট্ৰেক্টৰৰ ছবি ভোট দি পেলাই জয়যুক্ত কৰে, এইটো মই আশা ৰাখিছোঁ। একেলগে লগ পাবলৈ এটা সুযোগ পাইছোঁ, স্কোপ পাইছোঁ। ইয়াৰ কাৰণে ময়ো মোৰ আনন্দ ভাল লাগিছে। যি অনুভূতি, আপোনালোকৰ যি চিন্তা, এইবিলাক আপোনালোকে ইতিমধ্যে আমাৰ সন্তান কলনীৰ জনে আমাক জনাই দিলে আৰু আমি গম পালোঁ যে কি আমাৰ অঞ্চলত অসুবিধা আছে আৰু সেই অসুবিধাবিলাক সমস্যাবিলাক সমাধান কৰিব পাৰি নে নাই, এই কথাবিলাক আমি উপলব্ধি কৰিছোঁ। এতিয়া প্ৰথম কথা হৈছে কি আমি চবে ভাৰতৰ মানুহ, আমি চবে অসমৰ মানুহ আৰু আমি চব বড়োলেণ্ডৰ মানুহ। ভাৰতৰ, অসমৰ আৰু বড়োলেণ্ডৰ মানুহ। যেতিয়া আপুনি ভাৰতৰ মানুহ বুলি কয়, ভাৰতৰ 4 সীমাৰ ভিতৰত আপোনাৰ হাৱা, পানী, মাটি, ৰাজনীতি, অৰ্থনীতি চব অধিকাৰ আপোনাৰ আছে। যেতিয়া অসমৰ মানুহ বুলি কয়, অসমৰ 4 সীমাৰ ভিতৰত আপোনাৰ ভাষা, সংস্কৃতি, আপোনাৰ ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ, চব অধিকাৰ আপোনাৰ আছে। বড়োলেণ্ডৰ মানুহ বুলি কোৱাৰ লগে লগে এই BTRত যিখিনি আপোনাৰ ফেচিলিটি আছে, অধিকাৰ আছে, এইটো চব আপোনাৰ চবৰে অধিকাৰ হয়। তো এতিয়া কথা হৈছে এইটো আছে কিন্তু আমি পোৱা নাই। অধিকাৰটো আছে কিন্তু আমি পোৱা নাই। কিয় পোৱা নাই? আমি অধিকাৰটো যে ভাৰতত আছে, অসমত আছে, বড়োলেণ্ডত আছে, আমি যে পোৱা নাই, আমি কিয় পোৱা নাই? আমিতো এইটো দেশৰে নাগৰিক হয়, আমিতো চিটিজেন হয়, আমিও ভোট দিওঁ, MPৰ কাৰণে ভোট দিওঁ, MLAৰ কাৰণে ভোট দিওঁ, MCLৰ কাৰণে ভোট দিওঁ। ভোট দিয়াৰ পিছতো আমাৰ অধিকাৰটো আমি কিয় পোৱা নাই? ইয়াৰ কাৰণে কোনে দোষী হয়? আপুনি দোষী নে মই দোষী না কোনোবা দোষী? তো আজিৰ সময়ত এই যে ভাৰতটো যে ইণ্ডিপেণ্ডেণ্ট হ'ল, 74 ইয়াৰ্ছ হৈ গ'ল, ইয়াৰ পিছতো আমাৰ গাঁৱত কিয় ৰাস্তা নাই?
আমাৰ গাঁৱত কিয় দলং নাই, আমাৰ গাঁৱত কিয় খোৱা পানী নাই, আমাৰ গাঁৱত কিয় LP স্কুল নাই, আমাৰ গাঁৱত কিয় অংগনবাড়ী চেণ্টাৰ নাই, আমাৰ গাঁৱত কিয় PHC নাই, হস্পিটেল নাই। এই যে সমস্যাবিলাক, আমাৰ গাঁৱত কিয় কাৰেণ্ট নাই, আমাৰ স্কুলত কিয় মাষ্টৰ নাই, আমাৰ স্কুলত কিয় বিল্ডিং নাই, এইবিলাক প্ৰশ্ন এতিয়া আমাৰ তাত আহিছে। আৰু এইটো অহাৰ কাৰণে ভাল হৈছে, কাৰণ যোনে মানুহে ক'ব নোৱাৰে, নকয়, তাৰ সমস্যাবিলাক সোনকালে সমাধান নকৰে। আৰু সেইকাৰণে আজি আমাৰ সান্থালীসকলৰ, আদিবাসীসকলৰ সংগ্ৰাম কৰিবলৈ এটা সময়ত গণতান্ত্ৰিক আন্দোলন কৰিলে, আশাই কৰিলে, বিভিন্ন সংগঠনে কৰিলে, ইয়াৰ পিছত আহি বহুত ডেকা ল'ৰাবিলাক অস্ত্ৰ ল'লে, হাথিয়াৰ লৈ সংগ্ৰাম কৰিলে। কিন্তু এতিয়া গণতান্ত্ৰিক সংগ্ৰামো শেষ হৈ গ'ল, হাথিয়াৰৰ সংগ্ৰামো শেষ হৈ গ'ল, কিন্তু আমাৰ যিটো অধিকাৰ আজিলৈকে আমি নাপালোঁ। তো সেইকাৰণে যেতিয়া আপোনাৰ চিধা আঙুলি দি আপুনি কি ওলাব নোৱাৰে বুলি কয়, তো আঙুলিটো টেৰা কৰিব লাগে। আঙুলিটো টেৰা কেনেকৈ কৰিব? আঙুলিটো টেৰা কৰিবৰ কাৰণে অলপ দিমাগ লগাব লাগিব। তো সেইকাৰণে আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ আদিবাসী, সান্থালী আৰু বড়োৰ মাজত বহুত সংঘাত হৈ গ'ল, আমাৰ বহুত মানুহ মৰি গ'ল, বহুত ঘৰ জ্বলি গ'ল। এইবিলাক আমাৰ বহুত বেয়া ইতিহাস। এই ইতিহাসবিলাক আমি মনত ৰাখিব লাগিব। এতিয়া তাৰ পিছত আমি পুনৰ একত্ৰিত হ'ব বিচাৰিছোঁ।